Hello there student, welcome to EB Chemistry. আকৌ অনুষ্ঠিত হ'ব নেকি ৰসায়ন বিজ্ঞানৰ পৰীক্ষা? ইয়াক লৈ চলি আছে বিতৰ্ক। ছাত্ৰ ছাত্ৰীসকলে এই বিষয়টো লৈ জানিব খোজে আকৌ অনুষ্ঠিত হ'ব নেকি ৰসায়ন বিজ্ঞানৰ পৰীক্ষা। ইতিমধ্যে বহুত ছাত্ৰ ছাত্ৰীয়ে মোলৈ যোগাযোগ কৰিছে, মোক সুধিছে আকৌ অনুষ্ঠিত হ'ব নেকি ৰসায়ন বিজ্ঞানৰ পৰীক্ষা। মই ছাত্ৰ ছাত্ৰীসকলক আগতে জনাইছিলোঁ যে পৰীক্ষা আকৌ অনুষ্ঠিত হোৱাটো চান্স একেবাৰেই কম, কাৰণ যিটো পৰীক্ষা অনুষ্ঠিত হৈ যায় সেই পৰীক্ষাটো আকৌ পতাটো এটা অসম্ভৱ কথা যেন লাগে। তো আৰু এইটো বিতৰ্ক চলি থকাতেই শিক্ষামন্ত্ৰীয়ে তেওঁৰ মতামত দাঙি ধৰিছে ফেচবুকৰ জৰিয়তে। তেওঁ কৈছে, চলিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত ৰসায়ন বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিল হোৱা বুলি ওলোৱা বাতৰিটো সম্পূৰ্ণৰূপে ভুৱা আৰু ভিত্তিহীন। মই ব্যক্তিগতভাৱে বিষয়টো পৰীক্ষা কৰিছোঁ। পৰীক্ষাৰ সামগ্ৰিক দিশত আমি পৰম যত্ন লৈ আছো আৰু সতৰ্কতা বজাই ৰাখিছোঁ। গতিকে অনুগ্ৰহ কৰি এনে ভুৱা বাতৰি তথা উৰা বাতৰিৰ প্ৰতি দৃষ্টি নিদিব। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এইখিনি মন্তব্যৰ পৰা বুজা যায় যে পৰীক্ষা আকৌ অনুষ্ঠিত নহয়। গতিকে ছাত্ৰ ছাত্ৰীসকলে বাকী যিকেইটা বিষয় আছে সেইকেইটা বিষয় ধুনীয়াকৈ পঢ়ি পৰীক্ষা যাতে দিয়ে, তালৈ মুখ্যমন্ত্ৰীৰ লগতে মোৰো আহ্বান থাকিল। গতিকে এনেকুৱা উৰা বাতৰিত আৰু ষ্টুডেণ্টে গুৰুত্ব দিব নালাগে। থেংক ইউ।